So hello guys, welcome back to my channel Adi Vlogs. মই ৰাহুল সকলোকে ৱেলকাম কৰিছোঁ মোৰ চেনেলত। আজি 2 ডিচেম্বৰ। আজি মই গৈ আছোঁ বেলি ভিউ পইণ্ট, উজান বজাৰত আছে। চ' বলক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ओ मेरे रांझे बता दे मेरी गड़बड़ी, कर ले मुखबरी ना कर जोरा जोरी। ऐसी प्रीत मेरी है ने गोरी चुलबुली, करे जो झक जोरी क्यों ना। सूरज की किरणें आने दे मेरे मीत, अब चल जाने दे जो भी बीत। ओ जगह ताने दे उनकी सुने ना। देखो सावन आए रे मन हंसाए मितवा, और सारी उम्र ना गवा दे मितवा। क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं, क्योंकि बारिश तो आनी है ना। मेरे रांझना बता देना, बता देना। आरी अब तो आ रही बारात, अब ये आए नाचे गाए देखो राग है मल्हार। ओ नित लाके रंग सवारे ये जहाँ या ना, अरे बोलो ना। सूरज की किरणें आने दे मेरे मीत, अब चल जाने दे जो भी बीत। ओ जगह ताने दे उनकी सुने ना। देखो सावन आए रे मन हंसाए मितवा, और सारी उम्र ना गवा दे मितवा। क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं, क्योंकि बारिश तो आनी है ना। मेरे रांझना बता देना, बता देना। জাষ্ট আহি পালোঁ ইয়াত, আহি দেৰিয়ে হ'ল। এতিয়া 4:40 হ'ল। চ' একদম এণ্ডিঙত আহিছোঁ। এইফালে আগত একো নাই। চ' সেইফালে ক'ৰবাত যাব পাৰি, বাট ভিউ পইণ্টটো এইফালে আছে, এৰি থৈ আহিলোঁ। চ' বলক এবাৰ দেখাই দিম যায়। চ' বলক ৰিটাৰ্ণ যাওঁ। চ' ইয়াতে আহি ৰখিলোঁ। বাইকখন ইয়াতে পাৰ্ক কৰিছোঁ, আৰু এবাৰ আগত যাই পেলাই ভালকৈ দেখাই দিওঁ। চ' বাকীখিনি ভ্লগ মই DSLRত কৰিম। চ' চাই থাকক। আন্ধাৰ হ'ব এতিয়া। চ' বলক দেৰি নকৰোঁ। চ' আগলৈকে যাই আছোঁ, আগৰ পৰা গোটেইখিনি দেখাই আছোঁ।
So একদম সেইখিনিলৈকে যাওঁ So guys মই গাড়ীখন অলপ আগুৱাই আনো তাৰপিছত আগৰ ভিউখিনি দেখাই আছোঁ ভালকৈ একদম চ' আন্ধাৰে হ'ল দিনত আহিলে ভাল আছিল চ' ভালকৈ যিখিনি দেখাব পাৰোঁ সেইখিনি দেখাম চ' ব'লক চ' আগলৈকে গৈ আছোঁ আগৰ পৰা দেখাই দিম গোটেইখিনি ইয়াতে আজিও বহুতখিনি মানুহ আহিছে আৰু আহে সদায় কিছুমানে জগিং কৰিব আহে আগৰ ভিউটো খুব ভাল লাগিছিল চ' মই দেখালোৱে চ' বিশেষ আৰু ইয়াতে একো নাই আৰু এবাৰ মই দেখাই দি আছোঁ গোটেইখিনি বাকী এই একদম ছানছেটৰ ভিউটো ভাল লাগিছে চ' ব'লক বা আগৰ পৰা আহোঁ আন্ধাৰে হ'ল লাহেকৈ চ' ইয়াৰে মোৰ বেকগ্ৰাউণ্ডৰ ভিউটো কেনেকুৱা লাগিছে বা কমেণ্টত জনাবা চ' মোৰ ভালে লাগিল আহি আৰু যোনে যোনে অহা নাই আহিবা উজান বজাৰত আছে চ' খুব ভাল ভিউটো আৰু আমাৰ কামাখ্যাৰো ভিউটো ভাল যোনটো পাণ্ডু দি যায় নতুন ৰাস্তাত চ' বাইকখন এবাৰ লৈ আহোঁ এইখিনিত চ' অলপ টাইম বহোঁ আৰু যাওঁ চ' গাড়ীখন লৈ আহিলোঁ আৰু আন্ধাৰে হ'ল এতিয়া বেকগ্ৰাউণ্ডত গমেই পালে পূৰা আন্ধাৰ হৈ গৈছে চ' বিশেষ একো দেৰি হোৱা নাই একদম টাইমতে আহি পাইছোঁ পূৰা ছানছেট হোৱা টাইমত আহি পালোঁ আৰু ইয়াতে বহুত মহ আৰু মহকেইটাই ডিষ্টাৰ্ব দি আছে চ' বেছি টাইম নাথাকোঁ ইয়াত ওলাওঁহে আৰু বেছি লম্বাও নকৰোঁ ভিডিঅ'টো চ' কিবা খাই লৈ এনেকৈ যাম চ' ভিডিঅ'টো চাই থাকোঁ লাষ্টলৈকে চ' ব'লক কবিতার ছন্দে স্নিগ্ধ অনুরাগ কিয় জানিতে চিকিমিকি তৃষা বাকি নয়নতে নানা রঙিয়া
এতিয়া ঘৰলৈ আহি পালোঁ হাফ হেলমেট এটা চাব আহিছোঁ ভাল লাগিলে নে যিহেতু এতিয়া ক্লিয়াৰ নুঠিলে দুটা হেলমেট লাগে বুলি কৈছে পিন্ধিলে 1000 ফাইন কাটিব চ' যদি ভাল লাগে লৈ যাম এটা আহিছোঁ এতিয়া ভৰলোঁ বাইক প্লেনেট একদম ভৰলত সোমাই চ' ব'লক ভিতৰত যাওঁ বাইক প্লেনেটৰ কাষতে বাইকাৰ ষ্টুডিঅ' বুলি আছে তাতে আহিলোঁ আৰু তাতে পচন্দ হ'ল এটা কম দামতে চ' এইটোৱে ল'লোঁ ত' চিঙৰা এটা লৈছোঁ ইয়াৰে চিঙৰাৰ টেষ্টটো ভালে চ' কেতিয়াবা যদি আহে ইয়াতে খাব চ' মই খাই লওঁ তাৰপিছত যাওঁ কিবা কিবি ল'লোঁ ঘৰৰ কাৰণে পে'মেণ্টটো কৰি লওঁ তাৰপিছত যাওঁ তাতে আৰু বহুত বস্তু পোৱা যায় চ' আহিবা ইয়াতে যোনে যোনে ওচৰত থকা আৰু মোৰ ভ্লগ চাই আছা চ' কচমেটিকৰ পৰা চ' ঘৰৰ বস্তু চব পাবা চ' এতিয়া ঘৰত যাব ওলালোঁ বস্তুখিনি ল'লোঁ চ' আজিৰ ভিডিঅ'টো বেছি লম্বা নকৰোঁ চ' মই সকলোকে লগ পাম আৰু নেক্সট ভিডিঅ'ত চ' তেতিয়ালৈ বি পজিটিভ এণ্ড অলৱেজ ছেফ ৰাইট চ' তেতিয়ালৈ গুড বাই মই আহিছোঁ